গোৱাত পায়। গোৱা ব্ৰিজৰ তাত মানে এনেকুৱা এখন চেয়াৰ দিয়া হয়, মানে গা চা ধুই পিনে নদীত গোৱা ব্ৰিজত ধুনীয়াকৈ আপোনালোকে মানে বুটিং কৰিবলৈ আছে। বুটিং কৰা কিমান কি হয় নাজানো, তো বুটিং কৰা এখন পাৰিলে সৰু সুৰা ষ্টেজ হয়। চাওক ষ্টেজ টাইপ বনাই থৈছে এইটো বঢ়িয়াকৈ। ইয়াতো আপোনালোকে এণ্ট্ৰি পইণ্ট, ইয়াত চাওক আপোনালোকে বালিখিনি কি ধুনীয়াকৈ ঘূৰি আছে। চাওক চক্ৰকৈ ধুনীয়াকৈ ঘূৰি আছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি এতিয়া আমি গৈ আছোঁ ডিব্ৰুগড়। এতিয়া মানে ঘৰতে ষ্টাৰ্ট নকৰিলোঁ ভিডিঅ'টো। এতিয়া আহি কিনে মই এডোখৰ মুকলি জেগা, এডোখৰ কি জেগা নাজানো, ইমান ধুনীয়া এখন পথাৰৰ ফালৰ পৰা মই এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ইয়াৰ পৰা। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ডিব্ৰুগড়লৈ এতিয়া গৈ আছোঁ আমি। ডিব্ৰুগড় পাই পিনে বাকীখিনি দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। তো বলক এতিয়া ভিডিঅ'টো চাই থাকক। দেখিছে আমি এতিয়া ক'লৈ আহি আছোঁ, আপোনালোকে দেখিছে। চাওক আপোনালোকে দেখিছে, ইয়াৰ পৰা দেখাই দিছোঁ আপোনালোক ক'লৈ আহিছোঁ। আপোনালোকে হয়তো গম পাইছে চাগে, আপোনালোকে দেখি পিনে গৈছে। মই তাত গৈ পিনে আপোনালোক কৈ আছোঁ কি হয়, ক'লৈ গৈ আছোঁ আমি এতিয়া। চাওক আমি ডিব্ৰুগড়লৈ আহিছোঁ বুলি কৈছোঁ ন, ডিব্ৰুগড়লৈ এতিয়া আমি আহিছোঁ। ক'লৈ আহি আছোঁ আপোনালোকে হয়তো ধৰিব পাৰিছে, যিবিলাকে দেখিছে আপোনালোকে হয়তো ধৰিব পাৰিছে। তো ইয়াত এণ্ট্ৰি হয়, সেইটো কাৰণে মই দেখাই দিলোঁ আপোনালোকক কেনেকুৱা লাগিছে। চাওক ইয়াত আমি এতিয়া ক'লৈ গৈ আছোঁ আপোনালোকে ধৰিব পাৰিছে হয়তো। তো মই ফাৰ্ষ্ট টাইম আহিছোঁ মই এইফালে। তো ফাৰ্ষ্ট টাইম তো অলপ মজা লাগিব, ভিডিঅ'টো চাই থকা এফালে আপোনালোকে মজা লাগিব। ফাইনেলি গাইছ মই এতিয়া আমি পাই গ'লোঁ। ইমান ধুনীয়া এডোখৰ জেগাত আছোঁ। আপোনালোকে চাওক ইমান ধুনীয়া এটা প্লেছত আছোঁ ন, একদম মজা লাগিছে। প্ৰথম টাইম আহিছোঁ, একদম পূৰা মজা লাগিছে। তো আপোনালোকে অলপ পাছত গৈ পিনে মই দেখাই আছোঁ। তো দলংখন পামগৈ এতিয়া, বগীবিল দলং। আমি গম পাইছে আপোনালোকে জেগাটো ঠিক গম পালে চাগে, বগীবিল দলঙলৈ আমি আহিছোঁ। তো বলক জল্দি আপোনালোকে যাওঁ, আমি আমাৰ লগত অকণমান এনজয় কৰিব আপোনালোকে। তো বলক ভিডিঅ'টো চাই থাকক শেষলৈকে। কি মজা লাগিছে মানে ভাষাৰে বুজাব নোৱাৰি, মানে এনেকুৱা ভাল লাগিছে। মই ফাৰ্ষ্ট টাইম আহিছোঁ মানে বগীবিল দলং ইয়ালৈ। মই অহা নাই কাৰণ মোৰ নিজৰ বাইক নাছিল, সেইটো কাৰণে এতিয়া মই নিজৰ বাইক হ'ল। চাওক ইয়াৰ এখন মোৰ নিজৰ বাইক হ'ল কাৰণে এতিয়া মই নিজৰ বাইকেদি এতিয়া ফাৰ্ষ্ট টাইম নিজৰ বাইকেদি আহিছোঁ বগীবিল ফুৰিবৰ কাৰণে। তো এতিয়া বলক লেটছ গো। তো আগতে মই অহা নাছিলোঁ, নিজৰ বাইক নাছিলে, সেইটো কাৰণে মই অহা নাছিলোঁ অপেনিং কৰোঁতো। এতিয়া নিজৰ বাইক ল'লোঁ মই, এতিয়া নিজৰ বাইকেদি এতিয়া মই জাৰ্ণি কৰিছোঁ। তো বলক আপোনালোকে ভিডিঅ'টো চাই শেষলৈকে। তো ভিডিঅ'টো চাই ভাল পাব। তো লেটছ গো, ভিডিঅ'টো শেষলৈকে চাই দিব। আমি এতিয়া বগীবিল দলঙৰ মাজৰ ইয়াত আমি এতিয়া পাই গ'লোঁ। ব্ৰহ্মপুত্ৰখন চাওক কি মজা লাগিছে। চাওক ব্ৰহ্মপুত্ৰখন একদম এইবিলাক মাজে মাজে বালি আছে। এয়া দেখিছে এখন বগীবিল দলংখন, এয়া দেখিছে। তো বলক এতিয়া আমি যাওঁ পটাপট। তো বলক লেটছ গো। ফাইনেলি চাওক এতিয়া আমি বগীবিল দলঙৰ মাজত আছোঁ এতিয়া। তো চাওক কি মজা ভিউ কৈছোঁ ন গাইজ, মানে একদম ক'ব নোৱাৰি, মানে এনেকুৱা মজা ভিউ। আপোনালোকে চাওক দেখি আছে, চাওক কি মজা ভিউ এখন বগীবিল দলং। তো বলক পটাপট দেখাইছোঁ কি মজা ভিউটো আপোনালোকক দেখাইছোঁ। বঢ়িয়াকৈ চাই থাকক আপোনালোকে। পূৰা গাড়ী অহা যোৱা কৰি আছে, এইবিলাক চাওক ভিউটো চাওক। এই ৰ'দটো আছে কাৰণে ফকাচিংটো লোৱা নাই, এইফালে চাওক। তো এয়া দেখিছে আপোনালোকে কি বঢ়িয়া জেগা। ভিউটো চেক কৰক কি মজা ভিউ। তো এইফালে চাওক, এইফালে দেখাই দিছোঁ আপোনালোক। এইফালে চাওক এতিয়া বৰ্তমান পানী শুকাইছে কাৰণে এইফালে চাওক এইবিলাক একদম মজা, একদম বালি হেৰিটো ওলাই আছে। এতিয়া চাওক কি মজা লাগিছে চাওক এইখিনি দেখিবৰ কাৰণে। তো তলত গৈ ফটো এখন মাৰিব পৰা হ'লে মজা লাগিলে। এইফালে চাওক, এইফালে আৰু দেখাই আছোঁ এইফালে। তো ওচৰত চাওক আপোনালোকে এইফালে কি মজা ভিউ, মাক কচম। এইফালে চাওক গাইছ, এইফালে চাওক গাইছ। মজা লাগিছে। তো আপোনালোকে আগলৈ আৰু ভাল ভিডিঅ' এনেকৈ পাই গৈ থাকিব। কাৰণ আপোনালোকে মোৰ ভিডিঅ' চাই আপোনালোকে ছাবস্ক্ৰাইব কৰি নিদিয়ে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু দেই। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে ভাল হয়, কাৰণ ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ আপোনালোকৰ কাৰণে। চাওক এটা আপোনালোকক মই দেখাইছোঁ এতিয়া চিনেমেটিক শ্বৰ্ট এটা আপোনালোকক মই দেখাইছোঁ। তো চিনেমেটিক শ্বৰ্টটো আপোনালোকে এবাৰ চাই লওক মজাকৈ। গাইজ চাওক আমি এতিয়া ইয়াত ফটো মাৰি আছোঁ। ইয়াত এতিয়া আমি ফটো মাৰি লৈছোঁ পূৰা। এতিয়া বলক যাওঁ। তো বলক এতিয়া পটাপট যাওঁ এইফালৰ পৰা। মানে এইফালে হুইচেল বজাই আছে এইফালে, কাৰণ VIP আহিব বৰ্তমান, সেইটো কাৰণে এতিয়া হুইচেল পূৰা মাৰি আছে। তো গাইজ চাওক সেইফালে দেখিছে আপোনালোকে মাজতে সেই বালিখিনি তাতে অলপ ঘূৰ্ণি বতাহ মাৰি আছে। চাওক আপোনালোকে দেখিছে নাই দেখা নাজানো, সেইডোখৰত চাওক কি মজাকৈ একদম ঘূৰ্ণিয়াকৈ ঘূৰ্ণি বতাহ এটা মাৰি আছে। দেখিছে আপোনালোকে সেইডোখৰতে বালিখিনি কি ধুনীয়াকৈ ঘূৰি আছে। চাওক চক্ৰকৈ ধুনীয়াকৈ ঘূৰি আছে। তো চাওক দেখিলে আপোনালোকে তো নেদেখিব পাৰে, মানে ৰ'দটো পৰি আছে ন, ৰ'দটোৰ পৰা আপোনালোকে ভালকৈ নেদেখিব পাৰে। সেইটো কাৰণে আমি দেখিছোঁ মানে কি হ'ল সৰুকৈ মানে ঘূৰিছে জাষ্ট। তো ফাইনেলি গাইজ এতিয়া বগীবিল দলংখন পূৰা একদম শেষলৈকে আমি পাই গ'লোঁ। শেষৰফালে আমি পাই গ'লোহি আহি। বগীবিল দলংখন শেষ হৈ গ'ল। গতিকে আমি ইয়াৰ পৰা উভতি যাম। তাৰপৰা এতিয়া গৈ পিনে ক'ৰবাত কিবা এটা খাই ল'ম। বগীবিলৰ ইয়াতে ক'ৰবাত কাঞ্চনজংঘা আছে, কাঞ্চনজংঘাত পাৰিলে সোমামগৈ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। তো বলক এতিয়া আমি কাঞ্চনজংঘাত গৈ লগ পাই আছোঁ। লেটছ গো। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। চাওক শেষৰ গেট। ফাইনেলি গাইজ এতিয়া আমি পাই গ'লোহি কাঞ্চনজংঘা। ইয়াৰ পাই গ'লোহি। তো এয়া চাওক ব্ৰহ্মপুত্ৰ কিনাৰতে কাঞ্চনজংঘা এইখন চাওক। তো এয়া চাওক মই ভিউটো ইয়াৰ পৰা আগে আপোনালোকক মই দেখালেও বেয়া, চেক কৰক এবাৰ ভিউটো অকণমান চেক কৰি লওক। তো এইফালে চাওক এয়া চাওক কাঞ্চনজংঘা। তো বলক ওচৰৰ পৰা আপোনালোকক মই গোটেইখিনি দেখাইছোঁ, গোটেই কাঞ্চনজংঘাখন। তো কেনেকুৱা মজা লাগিব তো চাওক আপোনালোকে ভিডিঅ'টো বঢ়িয়া লাগিব। ইয়াত চাওক এটা কিছুমান এইটো বৰটোপ চাগে, তো এই চাওক সেইফালে বৰটোপ আছে চাগে এইটো। তো বলক আপোনালোকক মই দেখাইছোঁ কাঞ্চনজংঘা। এয়া চাওক
আই লাভ বগীবিল। এয়া চাওক চেল্ফি পইণ্ট, সেয়া চাওক আই লাভ বগীবিল চেল্ফি পইণ্ট। ইয়াত চাওক আপোনালোকে, এইটো বটটো হয়, এইটো দেখিছে কি বঢ়িয়া। তো সেইফালে চাওক আৰু চাওক এইটো চেল্ফি পইণ্ট। তো চাওক আপোনালোকে দেখাই আছোঁ কি বঢ়িয়া পইণ্ট। তো গোটেইখিনি দেখাইছোঁ, আপোনালোকে ভিডিঅ'টো চাই দিব সেইফালে। তো ব'লক এতিয়া আমি সোমাই আহিছোঁ এতিয়া। এই চাওক 30 টকা এটা মানুহৰ টিকেট কাটে। তো 30 টকাৰ টিকেট কাটিছে, 30 টকা টিকেট কাটি এতিয়া আমি সোমাই আহিছোঁ। তো ব'লক আপোনালোক কাঞ্চনজংঘা এখন বঢ়িয়াকৈ দেখাইছোঁ। ইয়াত চাওক কি মজাকৈ এইটো বাঁহৰ হেৰিয়ে সজাই থৈছে। চাওক এইটো চাওক কি বঢ়িয়া লাগিছে এইটো। তো ব'লক আগলৈ আৰু দেখাইছোঁ কি মজা কাঞ্চনজংঘাখন। ইয়াত চাওক এইবিলাক চাওক ৰিজৰ্ট, কাঞ্চনজংঘা ৰিজৰ্ট হয় এখন। তো আপোনালোকক মই দেখাইছোঁ গোটেই কাঞ্চনজংঘাখন দেখিবলৈ কেনেকুৱা ৰিজৰ্টখন। তো আপোনালোকক মই ধুনীয়াকৈ দেখাই আছোঁ। এইফালে চাওক, এইফালে ফাষ্ট ফুডৰ এইবিলাক আছে। তো দেখিছে বোলক আপোনালোকক আৰু দেখাইছোঁ। মই আগলৈ গৈ পিনে আপোনালোকক বঢ়িয়াকৈ দেখাইছোঁ। এইফালে চাওক এইবিলাক আৰু ফাষ্ট ফুডৰ এইবিলাক চাওক কি মজাকৈ আছে এইবিলাক বঢ়িয়া। তো ব্লগ গাইছ আৰু আগলৈ মই গৈ এতিয়া দেখাইছোঁ আপোনালোকক। চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু এইফালে চাওক এখন মেইন পইণ্টটো এইটো কাঞ্চনজংঘা চেল্ফি পইণ্ট এইটো। তো ব'লক কাঞ্চনজংঘা চেল্ফি পইণ্টত আমি এতিয়া ফটো চটো মাৰি ল'ম। তাৰপিছত আৰু কিবা পাৰিলে খাই বৈ ধুনীয়াকৈ গুচি যাম। ইয়াত চাওক কাঞ্চনজংঘাৰ চেল্ফি পইণ্ট এইটো চাওক বঢ়িয়া। আই লাভ কাঞ্চনজংঘা। তো গাইজ চাওক ইয়াত এইবিলাক বাঁহৰ এইবিলাকে এনেকৈ টুকুৰিবিলাক বাঁহৰ ধুনীয়াকৈ ইয়াত মানে হেৰি কৰি থোৱা আছে। এইটো এটা সৰু সুৰা ষ্টেজ হয়। চাওক ষ্টেজ টাইপ বনাই থৈছে এইটো বঢ়িয়াকৈ। ইয়াতো আপোনালোকে কিবা কিবি কৰিব পাৰে আৰু। তো সেইটো কাৰণে বনাই থোৱা আছে। কিবা কিবি যদি আপোনালোকে বাৰ্থডে চেলিব্ৰেশ্যন কিবা কিবি যদি কৰিব পাৰে আৰু মানে কৰিবলৈ দিব চাগে নেকি আৰু। তো ইয়াত চাওক এইবিলাক আপোনালোকৰ ইয়াত চাওক এইটো হৈছে বাঁহৰ টুকুৰি ধুনীয়াকৈ কালাৰ কৰিছে গ'ল্ডেন কালাৰ মানে পূৰা বঢ়িয়াকৈ মানে কালাৰ কৰিছে গ'ল্ডেন কালাৰ। ইয়াত চাওক এইটো গোটেইখিনি বাঁহৰে হয়, এইবিলাক চব বাঁহৰ হয়। এইবিলাক ধুনীয়াকৈ গ'ল্ডেন কালাৰ কৰি পিনে ধুনীয়াকৈ মানে একদম বঢ়িয়াকৈ কালাৰ কৰি থৈছে। তো দেখিবলৈ মজা লাগিছে। তো আপোনালোকে চাওক ইয়াত চাওক। ব'লক গাইছ আমি এতিয়া নদীখনৰ কিনাৰলৈও এতিয়া গৈ মেলি চাওঁগৈ গোটেইখিনি আপোনালোকক মই দেখাই লওঁগৈ। তাৰপিছত আমি ফটোশ্বুট কৰি ল'ম, ফটোশ্বুট মাৰি ল'ম বঢ়িয়াকৈ। এতিয়া চাওক আমি গোটেইখিনি দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। জল্দি আহা আকৌ। তো মজা লাগিছে একদম মানে কৈছোঁ নহয় কি বঢ়িয়া মানে পইণ্ট নহয়, কি ধুনীয়া ৰিজৰ্ট বনাই থৈছে ন, একদম দেখি মানে বঢ়িয়া লাগিছে মানে সাংঘাতিক মজা। চাওক নাও ৰখাই থ'বৰ কাৰণে এইটো কুটা। তো ইয়াত চাওক ব্ৰহ্মপুত্ৰৰ কিনাৰত আমি পাই গ'লোঁ। এইখন ফেৰী ইয়াত ৰখাই থৈছে। এজনী ৰাজহাঁহ কাঞ্চনজংঘা। ইয়াত চাওক এখন কাঞ্চনজংঘা এখন ফেৰী হয়। ফেৰীতে এইটো ৰেষ্টুৰেণ্ট আছে কাঞ্চনজংঘাৰ ইয়াত। আপোনালোকে চাওক এইবিলাক তো বঢ়িয়া। ইয়াত চাওক এইখন ইয়াৰ ভিতৰত ৰেষ্টুৰেণ্ট হয়। ইয়াত খানা চানা খাব দিয়ে আৰু অলপ মানে পাৰিলে মানুহবিলাকক অলপ ফুৰাই মেলি লৈ আহেগৈ। ইয়াত চাওক বঢ়িয়া এইবিলাক চাওক। আৰু এইফালে ফেৰীবিলাক আৰু কিছুমান এইবিলাক ডেক'ৰেট কৰি আছে। সেইবিলাক কাম লগাই আছে, কাম কৰি আছে, ডেক'ৰেট কৰি আছে। আৰু হয়তো নতুন বছৰ মানলৈকে একদম পূৰা মজা একদম মানে হৈ যাব। নতুন বছৰ মানলৈকে আৰু মানে বঢ়িয়া কৰি আছে। এইখন এখন মানে নতুনকৈ বনাই আছে, কালাৰ কৰি আছে। চাওক বঢ়িয়া কাৰণে এখন বনাই আছে। তো গোটেইখিনি বনাই শেষৰ পিছত নতুন বছৰ আগে চব মানে বঢ়িয়া কৰিব চাগে। তো নতুন বছৰত আপোনালোকে আহিব আৰু মজা হৈ যাব। নতুন বছৰত আপোনালোকে দেখিলে বহুতেই চেঞ্জ দেখিব, আপোনালোকে বহুত চেঞ্জ দেখি যাব আপোনালোকে। তো মজা। এতিয়া আপোনালোকে চাওক ইয়াত চেল্ফি পইণ্ট আছে। চেল্ফি পইণ্টত এখন চাওক মোৰ এই ড্ৰেছযোৰ লগত মিলি গৈছে কালাৰটো একদম পূৰা হালধীয়া কালাৰ। চেল্ফি পইণ্ট এখন চেল্ফি মাৰিবৰ কাৰণে এখন থৈ দিছে। স্কুটাৰ হয়, আগৰ দিনৰ স্কুটাৰ হয় মানে স্কুটাৰ। আমাৰো এনেকুৱা এখন স্কুটাৰ আছিলে, বিকি দিয়া হ'ল আগতে, একদম আগতে আছিলে আৰু। এইখন চাওক স্কুটাৰ বঢ়িয়া কাৰণে মানে চেল্ফি মাৰিবৰ কাৰণে ইয়াত দি থোৱা আছে। গতিকে আমি ইয়াত অকণমান চেল্ফি মাৰি ল'ম। তো বঢ়িয়া। সেইফালে এইটো চেল্ফি পইণ্টটো ধুনীয়াকৈ দেখাইছোঁ। চাওক ব'লক কাঞ্চনজংঘাৰ চেল্ফি পইণ্টটো দেখাইছোঁ। চাওক এইটো চেল্ফি পইণ্ট হয়। ইয়াত চাওক আপোনালোকে দেখিছে এইবাৰ এইবিলাক চাওক টায়াৰ দেখি বঢ়িয়াকৈ মানে একদম মানে চেয়াৰ বনাই থৈছে। এইবিলাক এনেকৈ ইয়াত বহিবৰ কাৰণে চেয়াৰ বনাই থৈছে। ইয়াত চাওক মজা লাগিছে। চাওক মাই গড। ইয়াত চাওক বঢ়িয়া চেয়াৰ বনাই থৈছে এইবিলাক। এইটো চাওক কাঞ্চনজংঘা বঢ়িয়া। ইয়াত বহি লৈ মেলি আপোনালোকে ফটো চটো মাৰিব পাৰে। তো বঢ়িয়াকৈ তো আপোনালোকে চাওক সেয়া আই লাভ কাঞ্চনজংঘা। এখন চেয়াৰ কি বঢ়িয়া। এইখন চাওক এখন চেয়াৰ মানে কি হ'ল আপোনালোকে বিশেষকৈ কি হ'ল গোৱাত পায়। গোৱা ব্ৰিজৰ তাত মানে এনেকুৱা এখন চেয়াৰ দিয়া হয় মানে গা চা ধুই পিনে নদীত গোৱা ব্ৰিজত ধুনীয়াকৈ আপোনালোকে ইয়াত মানে ৰেষ্ট ল'ব পাৰে মানে। ইয়াতো মানে সেইটো কাৰণে দিছে। তো গোৱা ব্ৰিজত থকা দিনা এখন মানে চেয়াৰ ইয়াতো দিছে, বঢ়িয়া লাগিছে। তো চাওক মই ইয়াত বহি লৈছোঁ বিন্দাছকৈ। তো বঢ়িয়া লাগে বহি। ইয়াত চাওক এইখন তো ব'লক এয়া এইবিলাক চাওক। এইবিলাক বুটিং কৰিবলৈ আছে। বুটিং কৰা কিমান কি হয় নাজানো। তো বুটিং কৰা এখন পাৰিলে চাম কিমান কি লয়, পইচা ল'বতো কিমান চাওঁ।
কৈ দিম। তো গাইজ দেখিলে আপোনালোকে কাঞ্চনজংঘাৰ ইয়াত গোটেই আপোনালোকে ভিউ পইণ্টখিনি আপোনালোকক মই দেখালোঁ বঢ়িয়া কেনে। তো আপোনালোকে দেখিলে মই বুকিং কৰিম বুলি ভাবিছোঁ। বুকিং কৰা তাত মানে কি হ'ল 300 টকা লয়, কাৰণ ছিংগুলকৈ উঠাব নোৱাৰে, কাৰণ তেলৰ খৰচটো নোলায় বুলি ক'লে, আৰু বেলেগ আৰু মানুহ লাগে বুলি ক'লে, কাৰণ 4টামান মানুহ উঠালেহে মানে উঠিব দিব বুলি ক'লে। তেতিয়া মানে কি হ'ল তেলৰ খৰচটো তেওঁলোকক ওলায় মানে। তো ছিংগুলৰ কাৰণে নুঠিলোঁ। তো মোৰ ওচৰত ইমান পইচাও নাই, সেইটো কাৰণে এতিয়া ইমান পইচা নাই কাৰণে মই ইমান 300 টকা ছিংগুলে দিব পাৰিম, বাকীখিনি দিব পৰা হ'লে হ'ল দিম, কিন্তু সকলোৱেতো নোৱাৰোঁ ন ইমানখিনি দিবৰ কাৰণে। তো কাৰণে নুঠিলোঁ। তো আপোনালোকক মই গোটেই কাঞ্চনজংঘা ৰিজৰ্টখন আপোনালোকক দেখালোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নপাহৰিব। তো ইয়াৰ পৰা এতিয়া আমি বগীবিলৰ পৰা ওলাই দিওঁ কাঞ্চনজংঘাৰ পৰা। তো ঘৰলৈ বহুত দূৰ হৈ যাব, সেইটো কাৰণে আজিলৈ ইমান ভিডিঅ' ইমানটা সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ' লগ পাইছোঁ আজিলৈ। বাই বাই গাইছ, লাভ ইউ। নেক্সট ভিডিঅ' লগ পাইছোঁ।